আপোনালোকক সকলোকে মই মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ আৰু এতিয়া মই ব্লগটো কণ্টিনিউ কৰি দিছোঁ। সন্ধিয়া হ'বলৈ হ'ল আৰু এতিয়া মই আউটিঙত ওলাই যাম, মানে আউটিঙৰ কাৰণে মোৰ লগৰ দুজনীৰ লগত। আৰু তাত গৈ পিনে আপোনালোকক ক'ত যাওঁ, কি কৰোঁ, কিনো চব দেখা দেখি মোৰ ব্লগটো প্ৰথমৰ পৰা লাষ্টলৈকে চাব বুলি আশা কৰিলোঁ। আৰু এইফালেও আমাৰ দুজনী ওলাই মেলি ৰেডি হৈ গ'লোঁ। ব্লেক পেণ্টটো আৰু আমি দুজনী ওলাই ল'লোঁ আৰু এতিয়া আমি যাওঁ। তাত গৈ লগ পাইছোঁ। বাই বাই। আৰু এইফালে কল্পনা মই ৰুমৰ পৰা ওলাই আহিলোঁ, বজাৰ কৰি লওঁ। আৰু এইফালে লিনালীকো লগ পাই গ'লোঁ। মই আৰু লিনালীয়ে এক্সট্ৰাকৈ বজাৰ কৰিব গৈছে আৰু এক্সট্ৰাকৈ আমি, কাৰণ সোনকালে তেতিয়া আমি বস্তুখিনি লৈ ৰুমলৈ সোনকালে যাব পাৰিম, মানে বেছি ৰাতি নোহোৱাৰ আগত। আৰু সেইকাৰণে সেইটো এইফালে গুচি গ'ল আৰু আমি এইফালে গুচি আহিলোঁ। আৰু এইফালে মই সোনকালে ৰাস্তা পাৰ হৈ গুচি আহিলোঁ। তাই ৰাস্তা লেটকৈ পাৰ হৈ আহিছে, তাই হেনো বস্তু অলপ কিনিবলগীয়া আছে, সেইকাৰণে দোকানত গৈ পিনে বস্তু কিনিছেগৈ। আৰু এইফালে মোক বাহিৰত থাকিব দিছিলে, মোৰ হেনো ভিতৰত সোমাব নালাগে বুলি মানা কৰিছিলে। আৰু এইফালে তাই বস্তু কিনি হৈ লোৱাৰ পিছতহে মোৰ দোকানলৈ মাতিছে আৰু মই গ'লোঁ, আংকলৰ লগত কথা পাতিলোঁ। আংকলজন বহুত ফ্ৰী আছিলে আৰু তেনেকৈ তাই বস্তু ল'লে। আৰু মই চাইছিলোঁ দোকানত বহুত ধুনীয়া ধুনীয়া বস্তু আছে, ইয়েৰিংছৰ পৰা ধৰি পিনে ক্লেটছৰ পৰা ধৰি ব্ৰেচলেট, বহুত কিবা কিবি আছিলে। আৰু এইফালে লিনালীহঁতো আহিলে, আমি চবে লগ হৈ ল'লোঁ। সেইটো এক্সট্ৰাকৈ মানে বস্তু আনিব গৈছিলে, চ' দুটা গ্ৰুপ বনাইছোঁ। সেইটো এক্সট্ৰাকৈ গৈছে, আমি এক্সট্ৰাকৈ গৈছোঁ, তেতিয়া সোনকালে আমি বজাৰখিনি কৰি ল'ব পাৰিম। আৰু এইফালে ৰিয়াটো বহুত ভাগৰি গ'ল, সেইটো পূৰা বহুত ঘূৰি ফুৰিছে, মানে বহুত বস্তু আনিছে, তাত পোৱা নাই, সেইটো বস্তু তাত পোৱা নাই, আকৌ সেইটো দুজনী বস্তু আনিবৰ কাৰণে ওলাই গৈছে। আৰু লাষ্টলি চব লৈ হৈ যোৱাৰ পিছত আমিও এই দোকানৰ পৰা ওলাই মাৰোঁ। তাই পে' কৰি আছিলে আৰু এইফালে মইনো কি কৰিম ভাবি পিনে এনেই ভিডিঅ' বনাই আছিলোঁ। আৰু এইফালে হৈ যোৱাৰ পিছত আমি দুজনী বোলো ওলাই থাকোঁ। এইফালে হৈ গ'ল আমাৰো, আৰু আমি এতিয়া ইয়াৰ পৰা ওলাই থাকোঁ। এইফালে আমি দোকানৰ পৰা বস্তু বজাৰ কৰি হৈ যোৱাৰ পিছত দুজনী ওলাই আহিলোঁ। এইফালে লিনালী আৰু ময়ো সিহঁতি আগে আগে গ'ল, আৰু এইফালে আমি নিজৰ ৰুমৰ ফালে দুজনী গৈ আছোঁ। আৰু সোনকালে যাওঁ, ৰুম সোনকালে পাবই লাগে, কাৰণ সন্ধিয়া হৈও আহি আছিলে। আৰু এইফালে আমি আহিলোঁ, এইফালে সোমাই আহি দিছোঁ। আইতাই চব্জি বনোৱাত লাগি আছিলে, আৰু আইতাৰ লগত আমি কল্পনাই মই দুয়োজনীয়ে অলপমান জমনি কৰিলোঁ। আৰু এইফালে আইতাই বনাই আছে, আইতাই এইফালে বনাই আছিলে, আইতাৰ লগত কথা পাতি পিনে আমি দুজনী আমাৰ ৰুমলৈ আহিলোঁ। আৰু এইফালে আমি ৰুমত সোমালোঁ। জাষ্ট এতিয়া আমি গোটেইকেইজনীয়ে বজাৰ কৰি আনি ল'লোঁ, আৰু আনি পিনে ৰুমত পাই গ'লোহি। আৰু ড্ৰেছ খুলি লওঁ, ফ্ৰেছ হ'লোঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। আৰু মই চেঞ্জ কৰা নাই, তাই যেনেকৈ ফ্ৰেছ হৈ ল'লোঁ আমি, আৰু ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ। তাৰপিছত এইফালে আকৌ ড্ৰেছ মই চেঞ্জ কৰি অহালৈকে বাইদেউ কমলা খোৱাত ব্যস্ত। আপোনালোকে খাবনে কমলা? रुको जरा सबर करो। আপোনালোকে খাবনে কমলা? জুচ पिला दो मौसम्बी का। তাই হৈ গ'ল। আজি মই মোৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ, আকৌ কণ্টিনিউ কৰিম কাইলৈ মৰ্ণিঙৰ পৰা। এতিয়ালৈকে শুই যাম, গুড নাইট। The next day. How is your experience? পানী চাহ পানী ঢালি দিলোঁ গাইজ, বিকজ ৰাতিপুৱা কি বাৰ্থডে টাইমত গা ধুই কেক কাটিব লাগে, হয়নে? নাজানাকে বেয়া হৈ দিলে। Happy birthday to you, happy birthday to you, happy birthday dear Cory, happy birthday to you. मज़ा आया, और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। তুমি বইলা বোলে, এইটো মোৰ অৱস্থা। থেংক ইউ ৰিয়া। Welcome. ৰীনা, থেংক ইউ। Welcome.
ৱেলকাম গাইজ মই ইমানে সুখী হ'লো ও মাই গড পৰি থাকিলে তাই ইমানে সুখী হ'ল ঐ পৰি যে পৰি থাকিলে বলা এইখিনি বলাতে বলাবল তাৰপিছত সিহঁতে ক'লে কি আমি তোৰ কাৰণে মৰমত গিফ্ট কেইটামান আনিছোঁ তই আনবক্সিং কৰি পিনে চাচোন মই বহুত ভাল পালোঁ থেংক ইউ ছ' মাছ তই তিনিজনীক মোৰ কাৰণে ইমান ধুনীয়াকৈ ছাৰপ্ৰাইজ প্লেনিং কৰাৰ কাৰণে লগতে ইমান মৰম লগা উপহাৰকেইটা মোৰ বাবে দিয়াৰ বাবে আৰু বোলে সিহঁতি মোৰ কাৰণে নিজে হাতেদি কাৰ্ড বনাইছিলে ইমান ধুনীয়াকৈ বনাইছে আনএক্সপেক্টেড বহুত ধুনীয়া ৱৰ্ডছ লিখিছে তাত মোক ইউজ কৰিছে আৰু তাতছে ভাল মোৰ এটা ওৱান কাৰ্ড মোৰ বহুত বেষ্টকৈ বহুত বেছি ভাল লাগিলে আৰু এইফালে এইকেইজনে কৈ আছিলে কি ইমান মৰম বনাইছে তোৰ কাৰণে এবাৰটো পিন্ধ আৰু এইফালে ময়ো পিন্ধি ল'লোঁ আকৌ পিন্ধোতে গোটেই কাৰ্ডছবিলাক তলত পেলাই দিলোঁ আৰু এইফালে আকৌ মই আকৌ কাৰ্ডছবিলাক উঠাই আছে এইফালে নিনালি আৰু কল্পনাই মোক ফটো মাৰি দি দিলে I love you more than my mutta. You are my honey bunny baby. Love you so much. Love you more and more. Wow. Thank you. Itu kita orang. Bagian ada kertas lalu. Mungkin saja happy birthday. But no matter how deep you are the most amazing friend in the world and I love you so much. You are the best. My you. Happy birthday. Like reaction to. Are you camera every time I look at you? I smile. No. Majani loy ahisu camera. Majani loy ahisu marcela. Tur birthday. Expect Francis. Happy birthday. আৰু ইয়াৰ পাছতে মোৰ ফেভৰেট কাৰ্ডখন যোনখন মোৰ বহুত বেছি ভাল লাগিলে ওৱান অফ মাই ফেভৰেট কাৰ্ড এইটো ভালকে চা না তলত আমলি চা ফাৰ্ষ্ট অফ অল মই ভালকৈ মন কৰা নাছিলোঁ দেখিলে নহয় মোৰ এক্সাইটমেণ্টটো চাই পিনে ৰিয়েকশ্যনটো চাই পিনে মোৰ এই কাৰ্ডখন কিমান ফেভৰেট হয় থেংক ইউ ফৰ আনএক্সপেক্টেড গিফ্ট দিয়াৰ কাৰণে আজি মোৰ স্পেচিয়েল ডে'টো আৰু স্পেচিয়েল কৰি তোলাৰ কাৰণে কাৰ্ডখন দিয়াৰ কাৰণে তহঁতজনক বহুত ধন্যবাদ আজি মোৰ ব্লগটো ইমানকেইটা সামৰণি মাৰিছোঁ অন্য এটা মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আকৌ সোনকালে লগ পাই আছোঁ আৰু আহি আছোঁ মোৰ ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব লাষ্টলি থেংক ইউ লীলালি মোৰ কল্পনা